हाय फ्रेंड्स नमस्कार मैं विकास बरा आपनलोকক मो यूट्यूब चैनल B.K.B आसामলৈ स्वागतम जनाइছো আজি সানডে আজি আমাৰ ম্যাথছ আৰু সায়েন্সৰ ক্লাছৰ বিষয়ে আমি আলোচনা নকৰিম আজি কিয়নো এটা অবসৰ বিনোদন বুলি এটা কথা আছে তে ৰিক্ৰিয়েচনটা লাগে তো মাইন্ড অলপ অকমান কিম ফ্ৰেছ হ'ব লাগে সো আজি এখন কিম সিনেমাখন চালো মানে যেহেতু বলিউডৰ এখন সুপাৰ ডুপাৰ হিট এখন সিনেমা খুব চৰ্চিত হৈ আছে যে কিম সলমান খানৰ ভাৰত হয় ভাৰত নামৰ সিনেমাখন ভাৰত নামটো কিয়নো ৰখালে মিউজিক কাৰ কেনেকুৱা ফাইটিং সিকুৱেন্স বিলাক কেনেকুৱা আছিল আৰু ডাবিং কৰিছে নেকি এই গুটেখিনি কথা কিম জানিবৰ কাৰণে এই ভিডিওটো আপোনালোকক শেয়াৰ কৰিছো একদম লাষ্টলৈকে চাই থাকিব ভাল লাগিলে লাইক এটা কৰিব আৰু নিজৰ বন্ধুবৰ্গক শেয়াৰ কৰিব আৰু প্লিজ আপুনি যদি একদম নতুন হয় মোৰ চেনেলত সাবস্ক্ৰাইব কৰি যাব আৰু বেয়া লাগিলে ডিসলাইক নকৰিব দেই ঠিক আছে ভাল ইদৰ বতৰত সলমান খানৰ সিনেমা বিষয়টো আপুনি জানেই तमाम সুপাৰ ডুপাৰ হিট বলিউড কপাই দিছে সলমান খানৰ সিনেমা ভাৰত কি ৰহি হে নগাঁও কৃষ্ণ হল সলমান খানৰ সিনেমা ভাৰত চলি আছে বৰ্তমান এতিয়া 4টা বজাৰ শ্ব'টো চলিছে মই 1 বজাৰ শ্ব'ত চালো দেখা পাইছে টিকেটৰ দাম অৱশ্যে বাঢ়িছে নহয় আৰু যথেষ্ট দৰ্শক মানে ভিডিও চলি থকা মানে সেই সময়ত মই ভিডিওটো শ্বুট কৰিব নোৱাৰিলো আৰু যানবাহন দেখিলে আপুনি গম পাব পুলিচৰ গাড়ীও আছে কন্ট্ৰোল কৰিব কাৰণে আৰু যথেষ্ট বাইক যানবাহন দেখিছে হলৰ বাহিৰটো ৰখাব লাগে এখন নাম ভাৰত কিয় হল যে জাতি ধৰ্ম সুৰ নাম সকলোতকৈ ওপৰত দেশ সেইবাবে এজন মিডল ক্লাছৰ ডেকা লৰাৰ নাম ভাৰত সেই কাহিনী আছে আৰু একচনৰ কথা যি কমপ্লিট হলিউড চিনেমাৰ একচন দৰে চাই গাড়ী আৰু কিতাপৰ ষ্টাইল দেখাইছে মানে কমপ্লিট হলিউড চিনেমা একটা টাইগাৰ আছে তাৰ ফাইটিং সিকুৱেন্সটো সেম হয় সেইবাবে যথেষ্ট মান দৰ্শকৰ সমাদৰ লাভ কৰিছে আৰু মিউজিকৰ ক্ষেত্ৰত মানে টিচিজ আপোনাৰ গুলশন কুমাৰৰ মিউজিক টিচিজৰ একদম অন্তৰ চুইজৰ মিউজিক কিটামান আছে কমেডি কপিলৰ প্ৰগ্ৰামত যিটো ডক্টৰ গুলাটি ইয়াত আছে কমেডিয়ান হিচাপে আপোনাক হহুৱাবই আৰু কেইটামান চিন আছে অতি দুখ লগা যে আপুনি যিমান অন্তৰ ডাঠ কৰি নৰখক আপুনি চকু পানী বাহিৰ হ'ব ইমান দুখ লগা কেইটামান এটা আটাইতকৈ ভাল লগা কথা আছে एंटायर फैमिली अपने तो एंटरटेनमेंट करो अपने भाई बहन के साथ पूरा का पूरा मूवी एंटायर फिल्म आप देख सकते हो कोई ऐसा कुछ सीन नहीं है जिसके आपको कुछ क्या मतलब हेजिटेशन करना पड़े काफ़ी बेहतर है और मेरे ख्याल से तो एक पक्का और फर्स्ट दिन 42.30 करोड़ का ये कलेक्शन हुआ है फर्स्ट दिन में बाहुबली ड्रामा मस्त ফুল এন্টারটেইনমেন্ট এন্ড পইচা বসুল বলিউডৰ ঈদৰ বতৰত সলমান খানৰ সিনেমা যেতিয়া বলিউডত ৰিলিজ হয় ধামাকা মচি যায় আৰু আপুনি যদি ভাল পায় একচন তেনেহ'লে তো আৰু এটো কমপ্লিট হলিউডৰ একচন এড হৈছে আমাৰ কোনো সাউথৰ এটা কপি কৰা নাই কমপ্লিট হলিউডৰ ষ্টাইল অফ ফাইট ইয়াত আৰু দুখন গাড়ী আহে একদম ধামাকা মানে কি আৰু ইয়াত যে গ্ৰেট ৰাছিয়ান সাৰ্কাছ তো আমেৰিকান এখন সিনেমা দেখিছিলো সৰি নামটো পাহৰিছো মই গ্ৰেট ৰাছিয়ান সাৰ্কাছ সেই একেটা শ্ব' ইয়াত আছে আপোনাৰ যেতিয়া মানে সাৰ্কাছৰ ৰিঙত যেতিয়া কাৰ আৰু বাইক যেতিয়া মানে ষ্টাণ্ড হৈ থাকে এনেকুৱা লাগে যেন আপুনি গ্ৰেট ৰাছিয়ান সাৰ্কাছ শ্ব' চাই আছে এনেকুৱা লাগে যেন আপুনি বলিউডৰ সিনেমাখন চাই থকা নাই কমপ্লিট নতুন এটা ৰূপত আহিছে সেইকাৰণে আপুনি একটা টাইগাৰ আৰু কিক এই দুখন সিনেমাত ধৰক সলমান খানৰ যেটো ফাইট আছিল গানৰ যেটো কিম ডিজেও আছিল লগতে ধৰক এটা কিমান মেলোডিয়াছ সং আছে ইয়াতো সেই একেটাই আছে টি সিৰিজৰ গুলশন কুমাৰ প্ৰডাকচন টি সিৰিজৰ ইয়াতে মিউজিক আছে আৰু টি সিৰিজৰ মিউজিক বুলি ক'লেতো আপোনাক আৰু গম পায় কোৱাৰ ভাষা নাথাকে সুন্দৰ মিউজিক আৰু সুন্দৰ একচন एकदम माने पैसा वसूल और मेरा ख्याल से तो आप नज़दीकी सिनेमा हॉल में जाइए ये मूवी पूरा का पूरा देख लीजिए अपनी फैमिली के साथ भाई बहन के साथ पूरा का पूरा देख सकते हो क्योंकि फुल फैमिली एंटरटेनमेंट है और पूरा पैसा वसूल है ठीक है एक्शन सॉन्ग फुल रोमांस